নমস্কাৰ মই অভিজিত গোস্বামী আৰু আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ দিনটোৰ কিছুমান গুৰুত্বপূৰ্ণ খবৰ যদিহে আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই ভাল পাইছে তেতিয়াহ'লে লাইক আৰু শ্বেয়াৰ কৰি দিব যদি আপোনালোকে মোৰ চেনেলটো নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ছাইডৰ বেল আইকনটো দবাই দিব যাতে মোৰ ভিডিঅ'ৰ ন'টিফিকেশ্যনবোৰ আপোনালোকৰ মোবাইলত আহি থাকে দেশৰ সৰ্ববৃহৎ বেংকিং প্ৰতিষ্ঠান ভাৰতীয় ষ্টেট বেংকে ইয়াৰ গ্ৰাহকসকলৰ বাবে লৈ আহিছে এক সুখবৰ বেংকটো 44 কোটি সেভিংছ একাউণ্টৰ গ্ৰাহকে এতিয়াৰে পৰা একাউণ্টত ন্যূনতম ধন অৰ্থাৎ মিনিমাম বেলেন্স জমা নাৰাখিলেও কোনো কথা নাই সেভিংছ একাউণ্টত মিনিমাম বেলেন্স নাথাকিলেও এতিয়াৰে পৰা কোনো গ্ৰাহকৰ পৰাই কাটি লোৱা নহয় কোনো জৰিমনা এনেদৰে ষ্টেট বেংকৰ 44 কোটি সেভিংছ একাউণ্টৰ গ্ৰাহকৰ সকাহ দি বেংক কৰ্তৃপক্ষই ঘোষণা কৰিছে আন কেইবাটাও সুখবৰ বেংক কৰ্তৃপক্ষই টুইটাৰ যোগে কৰা ঘোষণা অনুসৰি এতিয়াৰে পৰা এছএমএছৰ বাবেও কোনো গ্ৰাহকৰ পৰা মাহিলি কোনো ধন কাটি লোৱা নহব অৰ্থাৎ গ্ৰাহকে সম্পূৰ্ণ বিনামূলীয়াকৈ লাভ কৰিব এছএমএছ সেৱা উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে ষ্টেট বেংকৰ সেভিংছ একাউণ্টৰ গ্ৰাহকসকলে মেট্ৰ' অঞ্চলত ৩০০০ টকা চহৰ অঞ্চলত ২০০০ টকা আৰু গ্ৰাম্য অঞ্চলত ১০০০ টকা মিনিমাম বেলেন্স হিচাপে একাউণ্টত ৰাখিব লাগিছিল যদি মিনিমাম বেলেন্স নাথাকে তেন্তে মেট্ৰ' অঞ্চলত ১০ টকাৰ পৰা ১৫ টকা চহৰ অঞ্চলত ৭ টকাৰ পৰা ১২ টকা আৰু গ্ৰাম্য অঞ্চলত ৫ টকাৰ পৰা ১০ টকালৈ জৰিমনা হিচাপে কটা হৈছিল ষ্টেট বেংকে টুইটাৰ যোগে প্ৰকাশ কৰা অনুসৰি যিসকল গ্ৰাহকৰ সেভিংছ একাউণ্টত কমেও ১ লাখ টকা থাকিব তেওঁলোকে মাহত যিমান বাৰে এটিএমৰ পৰা ধন নুলিয়াওক কিয় ইয়াৰ বাবে পিছে কোনো মাচুল আদায় দিব নালাগিব অৰ্থাৎ সেভিংছ একাউণ্টত ১ লাখ টকা থকা সকলে অতিৰিক্ত কোনো ধন নভৰাকৈ এটিএমৰ পৰা একাধিকবাৰ ধন উলিয়াব পাৰিব অসমৰ বান আক্ৰান্তলৈ পুনৰ সহায়ৰ হাত আগবঢ়াইছে বলিউডৰ জনপ্ৰিয় অভিনেতা অক্ষয় কুমাৰে বানপানীত ক্ষতিগ্ৰস্ত অসমৰ ৰাইজলৈ অভিনেতা অক্ষয় কুমাৰে মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ জৰিয়তে ১ কোটি টকা সাহায্য হিচাপে আগবঢ়াইছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মঙলবাৰে টুইটাৰ যোগে অসমবাসীক কৰা সহায়ৰ বাবে অভিনেতা অক্ষয় কুমাৰক ধন্যবাদ জ্ঞাপন কৰে অসমৰ এগৰাকী প্ৰকৃত বন্ধু হিচাপে ভগৱানে আপোনাৰ ওচৰত আশীৰ্বাদ বৰষুণ কৰক মুখ্যমন্ত্ৰী সোণোৱালে লিখে উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে বলিউডৰ জনপ্ৰিয় অভিনেতাগৰাকীয়ে অসমবাসীলৈ সহায়ৰ হাত আগবঢ়াইছিল পূৰ্বেও মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ জৰিয়তে অক্ষয় কুমাৰে অসমৰ বানাক্ৰান্ত ৰাইজৰ হকে সহায়ৰ হাত আগবঢ়াইছিল অসমৰ প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা ফিল্মফেয়াৰ এৱাৰ্ডৰ সময়তো অক্ষয় কুমাৰে অসমলৈ আহি অনুষ্ঠান পৰিৱেশন কৰিছিল অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ গোচৰক কেন্দ্ৰ কৰি বিহাৰ আৰু মহাৰাষ্ট্ৰ চৰকাৰৰ মাজত চলি থকা সংঘাতৰ অৱসান ঘটাই আজি উচ্চতম ন্যায়ালয়ে গোচৰক তদন্ত CBIক প্ৰদান কৰে ইমান দিনে মহাৰাষ্ট্ৰ আৰক্ষীয়ে চলাই থকা এই গোচৰটোৰ সকলো তথ্য CBIক অৰ্পণ কৰিবলৈ আজি উচ্চতম ন্যায়ালয়ে নিৰ্দেশ দিয়ে সুশান্তৰ প্ৰেমিকা ৰিয়া চক্ৰৱৰ্তীৰ বিৰুদ্ধে পাটনাত দাখিল কৰা গোচৰটো মুম্বাইলৈ ট্ৰেন্সফাৰৰ বাবে ৰিয়াই কৰা আবেদন খাৰিজ কৰি আজি গোচৰক দায়িত্ব CBIক প্ৰদান কৰে ইফালে উচ্চতম ন্যায়ালয়ৰ এই সিদ্ধান্তক লৈ মহাৰাষ্ট্ৰ চৰকাৰৰ ৰিভিউ পিটিশন দাখিল কৰাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে আজি উচ্চতম ন্যায়ালয়ে নিজৰ সিদ্ধান্ত সদৰি কৰি কয় যে সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ তদন্ত এতিয়া CBI কৰিব পাটনাত যি FIR দাখিল কৰা হৈছে সেয়া আইনসন্মত এই সিদ্ধান্তৰ পিছত মহাৰাষ্ট্ৰ চৰকাৰৰ অধিবক্তাই কয় যে আমি এই সিদ্ধান্তক প্ৰত্যাহ্বান জনাম এই সন্দৰ্ভত ন্যায়ালয়ে কয় যে এয়া ৩৫ পৃষ্ঠাৰ সিদ্ধান্ত প্ৰথমে আপুনি এইখন পঢ়ক আমি সকলো অধ্যয়ন কৰাৰ পাছতহে এই সিদ্ধান্ত জনাইছো উচ্চতম ন্যায়ালয়ে কয় যে নীতিশ চৰকাৰৰ এই গোচৰৰ বাবে যি CBIক তদন্ত বিচাৰিছিল সেয়া সঠিক আছিল আৰু এতিয়া CBIক সম্পূৰ্ণ সহযোগ কৰিব লাগিব মহাৰাষ্ট্ৰ চৰকাৰে ইয়াৰ উপৰিও সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ তদন্তক CBIক কোনো ৰাজ্যৰ আৰক্ষীয়ে হস্তক্ষেপ কৰিব নোৱাৰে বুলিও উল্লেখ কৰে আনহাতে উচ্চতম ন্যায়ালয়ৰ এই ৰায়ক প্ৰয়াত সুশান্ত সিং ৰাজপুতৰ পৰিয়ালৰ লোকে আন্তৰিকতাৰে আদৰণি জনাইছে সমগ্ৰ বিশ্বতে কোভিড ভ্যাকচিনক লৈ চলিছে উৎকণ্ঠা ইতিমধ্যে ৰাছিয়াই ঘোষণা কৰিছে কোভিড ভ্যাকচিন আৱিষ্কাৰ কৰাৰ কথা ইফালে ভাৰতৰ ঘোষণা কৰা হৈছে সিৰামে প্ৰস্তুত কৰা অক্সফৰ্ডৰ কোভিড ভ্যাকচিনটোৰ তৃতীয় পৰ্যায়ৰ ট্ৰায়েল কৰাৰ কথা অক্সফৰ্ডৰ ভ্যাকচিনটো তৃতীয় পৰ্যায়ৰ প্ৰশিক্ষণ সফল হ'লে ই কোভিড ভ্যাকচিন ৰূপে ব্যৱহাৰ কৰাৰ অনুমতি লাভ কৰিব তেনে সময়তে অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী স্কট মৰিছনে ঘোষণা কৰিছে যে কৰোনা ভ্যাকচিন বজাৰত ওলালে দেশবাসীক এই ভ্যাকচিন চৰকাৰে বিনামূলীয়াকৈ বিতৰণ কৰিব ইফালে দেশখনৰ চৰকাৰে বাণিজ্যিকভাৱে এই কোভিড ভ্যাকচিন প্ৰস্তুত কৰিবলৈ কিছু সংস্থাৰ সৈতেও চুক্তিও
সম্পন্ন কৰিছে চলিত সপ্তাহতে সুইডিছ ভ্যাকচিন প্ৰস্তুতকাৰী প্ৰতিষ্ঠান AstraZenecaৰ সৈতে দুখন চুক্তিও সম্পন্ন কৰা হৈছে বুলি জনাইছে অষ্ট্ৰেলিয়াৰ স্বাস্থ্য মন্ত্ৰী হান্টে উল্লেখযোগ্য যে বিশ্বৰ বৃহত্তম ভ্যাকচিন প্ৰস্তুতকাৰী ভাৰতীয় প্ৰতিষ্ঠান সেৰামৰ সৈতে যৌথভাৱে AstraZenecaৰে অক্সফৰ্ডৰ ভ্যাকচিনটো প্ৰস্তুত কৰিছে জানিব পৰা মতে মেলবৰ্ণৰ CSL নামৰ প্ৰতিষ্ঠানটোৱে ভ্যাকচিন প্ৰস্তুতৰ বাবে অনুজ্ঞাপত্ৰ উলিয়াবলৈ যুঁজা কৰিছে মঙলবাৰে অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী মৰিছনে কয় যদি ভ্যাকচিনটো সফল হয় তেনেহলে আমি নিজে উৎপাদন আৰু বিতৰণ কৰিম আৰু 25 মিলিয়ন অষ্ট্ৰেলিয়াবাসীৰ বিনামূল্যে দিয়া হ'ব এই ভ্যাকচিন কেন্দ্ৰীয় শ্ৰম মন্ত্ৰালয়ে কৰ্মহেৰুৱা কৰ্মচাৰীসকলক সকাহ দিয়াৰ বাবে পৰিকল্পনা কৰি আছে নতুন প্ৰস্তাৱ অনুসৰি এমপ্লয়িজ ষ্টেট ইঞ্চুৰেঞ্চ কৰ্পোৰেচন ESICৰ সৈতে সংলগ্ন হৈ কৰ্মচাৰীসকলক চাকৰি হেৰুৱাৰ পাছত 6 মাহলৈকে 50% দৰমহা দিয়াৰ পৰিকল্পনা কৰিছে অৱশ্যে বেকাৰ স্থিতিত শেহতীয়া দৰমহাৰে 25% ভাত্তা দিয়া হয় 3 মাহলৈকে ইকনমিক টাইমছৰ মতে 20 আগষ্টত কৰ্মচাৰী ৰাজ্য বীমা নিগমৰ সদস্যৰে সৈতে এখন মিটিং হ'ব আৰু সেই মিটিংতে এই প্ৰস্তাৱ উঠোৱা হ'ব আৰু যদি মঞ্জুৰি পায় তেন্তে 3,20 লাখ ESIC সাবস্ক্ৰাইবাৰে চাকৰি হেৰুৱাৰ পাছতো 50% দৰমহা পাব চেন্নাই ছুপাৰ কিংছৰ হৈ মহেন্দ্ৰ সিং ধোনীৰ অন্তিমখন খেল তেওঁৰ বিদায়ী মেচ হ'ব বুলি মন্তব্য কৰিছে VVS লক্ষ্মণে মই নিশ্চিত যে যিদৰে শচীন তেণ্ডুলকাৰে মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত বিদায় সম্ভাষণ লাভ কৰিছিল ঠিক একেদৰে মহেন্দ্ৰ সিং ধোনীয়েও চেন্নাই ছুপাৰ ষ্টেডিয়ামত বিদায় সম্ভাষণ লাভ কৰিব VVS লক্ষ্মণে লগতে কয় যে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন বিশ্বকাপ বিজয়ী অধিনায়ক মহেন্দ্ৰ সিং ধোনীয়ে 15 আগষ্টত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল মহেন্দ্ৰ সিং ধোনীৰ অৱসৰৰ পাছতে বিশ্বৰ বিভিন্ন ক্ৰিকেটাৰৰ মহেন্দ্ৰ সিং ধোনীক প্ৰশংসাৰে উপচাই পেলাই পাকিস্তানৰ প্ৰাক্তন বেগী বলাৰ শোয়েব আখতাৰ নৰেন্দ্ৰ মোদী ধোনীক T20 বিশ্বকাপত খেলিবলৈ অনুৰোধ কৰিব লাগে বুলিও কয় আনহাতে পাকিস্তানৰ প্ৰাক্তন অধিনায়ক ইনজামামুল হকে মহেন্দ্ৰ সিং ধোনীক খেলপথাৰত ক্ৰিকেটক বিদায় জনোৱা উচিত আছিল বুলি উল্লেখ কৰি ধোনীক অন্যতম শ্ৰেষ্ঠ অধিনায়ক হিচাপে আখ্যা দিয়ে